নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া ৰং মিক্সাৰলৈ স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ বিষয়ে কিছু কথা জনাব বিচাৰিছোঁ। গতিকে আহকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 1936 চনৰ 1 এপ্ৰিল তাৰিখে তৰুণ গগৈদেৱৰ জন্ম হৈছিল যোৰহাটৰ ৰঙাজান চাহ বাগিচাত। 26 নং ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰাই তেখেতে শিক্ষা জীৱনৰ পাতনি মেলিছিল। যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেখেত উত্তীৰ্ণ হৈছিল আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পাছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা LLB ডিগ্ৰী লাভ কৰে। তেখেতে আছাম বাৰ কাউন্সিলত অধিবক্তাৰূপে কৰ্মজীৱনৰ পাতনি মেলিছিল। তেওঁ আছাম স্মল স্কেল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ চেয়াৰমেন পদতো অধিষ্ঠিত আছিল। 1972 চনৰ 30 জুলাই তাৰিখে প্ৰখ্যাত কবি গণেশ গগৈৰ ভগ্নী ডলি গগৈৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ দুটা সন্তান আছে, গৌৰৱ গগৈ আৰু চন্দ্ৰিমা গগৈ। 1968 চনত তেওঁ যোৰহাট পৌৰসভাৰ সদস্যৰূপে নিৰ্বাচিত হৈছিল। 1976 চনত তেওঁ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক ৰূপে নিৰ্বাচিত হৈছিল। 1985 চনৰ পৰা 1990 চনলৈ তেওঁ সদৌ ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। 1991 চনৰ পৰা 1996 চনলৈ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ পদ লাভ কৰিছিল। 1986 চনৰ পৰা 1990 চনলৈ তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদত নিৰ্বাচিত হৈছিল আৰু 1996 চনত দ্বিতীয়বাৰৰ বাবে তেওঁ ইয়াৰ সভাপতি পদলৈ নিৰ্বাচিত হৈছিল। তেওঁ ছবাৰকৈ ভাৰতৰ লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ প্ৰথমতে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক আছিল আৰু পৰৱৰ্তী সময়ত তিতাবৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক ৰূপে নিৰ্বাচিত হৈছিল। 2001 চনৰ 17 মে' তাৰিখে তৰুণ গগৈদেৱে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ইয়াৰ পাছত 2006 আৰু 2011 চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ হৈছে অসমৰ সৰ্বাতোকৈ দীৰ্ঘকালীন সময়ৰ বাবে শাসনাধীষ্ঠ হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী। 2020 চনৰ 26 আগষ্ট তাৰিখে তেখেত মহামাৰী COVID-19 ৰোগত আক্ৰান্ত হোৱাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে ৰক্ত প্লাজমা সংস্থাপন প্ৰদান কৰা হৈছিল। 2020 চনৰে 23 নৱেম্বৰ তাৰিখে 5:34 তেওঁৰ শৰীৰৰ একাধিক অংগ অচল হৈ পৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 86 বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে। অলংকাৰ স্বৰূপে তেওঁৰ মুখত অনবৰতে লাগি থকা হাঁহিটো চিৰদিনৰ বাবে থমকি ৰয়। ৰঙিয়াল মনৰ মানুহজনৰ শৰীৰৰ মৃত্যু হ'ল ঠিকেই, কিন্তু তেওঁৰ আত্মা সদায় আমাৰ হৃদয়ত থাকিব, চিৰতৰুণৰ দৰেই। ধন্যবাদ।